1943 চনৰ আহিন মাহত ধৰালৈ আগমন ঘটিছিল অসমৰ সংগীত জগতৰ এক উজ্জ্বল জ্যোতিষ্কৰ। শিৱসাগৰ জিলাৰ চৰাইদেউ মহকুমাৰ নিজ-খালৈসুবুৰাৰ লখিমী গাঁৱত জন্মগ্ৰহণ কৰা তেখেত একাধাৰে বহুতো প্ৰতিষ্ঠিত শিল্পীৰ জন্মদাতা, সংগীত বিদ্যালয় তথা কাব্য অনুষ্ঠানৰ প্ৰতিষ্ঠাপক, বহু গ্ৰন্থৰ লেখক, ভ্ৰাম্যমাণ সংগীত পৰিচালক, ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপক, শিল্পী পেঞ্চনাৰ তথা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ প্ৰথমজন অসমীয়া সংগীত স্নাতক ৰোষেশ্বৰ বৰুৱা। নিজ গাঁৱতেই প্ৰাথমিক শিক্ষাৰ পাতনি মেলা বৰুৱাদেৱে শিৱসাগৰ টাউন হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাত ব্ৰতী হৈছিল। গাঁৱৰ বোকাপানীৰ মাজত ডাঙৰ দীঘল হোৱা বৰুৱাদেৱে 2 বছৰ বয়সতে নিজ মাতৃক হেৰুৱাব লগা হৈছিল। 3 গৰাকী ভগ্নী আৰু একমাত্ৰ ভাতৃ তেখেতৰ সংগী হৈ পৰিছিল। 1963 চনত তেওঁ ভ্ৰাম্যমাণ নটৰাজ থিয়েটাৰত সংগীত শিল্পী ৰূপে যোগদান কৰে। অলপ দিনৰ পিছত থিয়েটাৰ দল ত্যাগ কৰে আৰু 1965 চনত BA পাছ কৰে। 2 বছৰ কাল প্ৰাথমিক বিদ্যালয় আৰু মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতা কৰাৰ উপৰিও বিভিন্ন নাট্যানুষ্ঠান আৰু সংগীতানুষ্ঠানৰ লগত জড়িত হৈ পৰে। গীতং বাদ্যং নৃত্যং ত্ৰয়ং সংগীত মুচ্যতে। প্ৰকৃত সংগীত শিক্ষা লাভ কৰিবলৈ প্ৰণালীবদ্ধভাৱে গুৰুৰ আশ্ৰয়ত শিক্ষা ল'ব লাগিব। সেয়েহে 1967 চনত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ শান্তিনিকেতন অভিমুখে বৰুৱাদেৱে যাত্ৰা কৰিলে সত্যম শিৱম সুন্দৰমৰ অনুসন্ধানত। প্ৰথমে কলিকতা আইন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও সুন্দৰৰ আৰাধনাৰ মন্দিৰত পূজাৰী হিচাপে বিশ্বভাৰতীত প্ৰৱেশ কৰিলে। তাত তেওঁ উচ্চাংগ সংগীতৰ বিশ্ববৰেণ্য পণ্ডিতসকলৰ সান্নিধ্যলৈও আহিল। একান্ত সাধনা, নিৰবিচ্ছিন্ন প্ৰচেষ্টাত তেখেতে সংগীতৰ প্ৰায় সকলো দিশতে গভীৰ জ্ঞান অৰ্জন কৰিলে। উচ্চাংগ সংগীতৰ উপৰি তবলা, বেহেলা, ৰবীন্দ্ৰ সংগীত, চিত্ৰকলা, কথক নৃত্য, মণিপুৰী নৃত্য, ভাৰত নৃত্যম আদিৰ বিষয়ত প্ৰণালীবদ্ধভাৱে শিক্ষা লাভ কৰিছিল। তেখেতৰ প্ৰথম গুৰু পণ্ডিত সুধীশ বেনাৰ্জী। তাৰ পিছত ধ্ৰুৱতাৰা যোশীৰ ওচৰত খেয়াল, থুমৰি, টপ্পা, প্ৰসিদ্ধ ডাংগুৰ ঘৰানাৰ পণ্ডিত নিমাই চান্দ বেৰালাৰ ওচৰত ধ্ৰুপদ গীত, গুৰু আমোবী সিঙৰ ওচৰত নৃত্য আৰু প্ৰসিদ্ধ ফৰুখাবাদ ঘৰানাৰ পণ্ডিত জ্ঞান প্ৰকাশ ঘোষৰ ওচৰত তবলাৰ শিক্ষা গ্ৰহণ কৰে। যথাসময়ত হিন্দুস্তানী শাস্ত্ৰীয় সংগীত বিষয়ত সন্মান সহকাৰে বিশ্বপ্ৰসিদ্ধ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ পৰা অসমৰ প্ৰথমগৰাকী অসমীয়া সংগীত স্নাতক হিচাপে ওলাই আহিছিল। বৰুৱাদেৱে ভাৰতৰ বিভিন্ন ঠাইত অনুষ্ঠান পৰিৱেশন কৰাৰ উপৰিও মালয়েছিয়া, শ্ৰীলংকা আদিতো গীত নৃত্য পৰিৱেশন কৰি প্ৰশংসা বুটলিবলৈ সমৰ্থ হৈছিল। বহু কষ্ট আৰু পৰিশ্ৰমেৰে নিজা অভিলাষ পূৰ্ণ কৰি সুদীৰ্ঘ 5 বছৰৰ পিছত বৰুৱাদেৱ অসমলৈ ঘূৰি আহিল। ঊনৈছশ 72 চনত তেখেতে দীপাঞ্জলি বৰুৱা নামৰ এগৰাকী সংগীতানুৰাগীৰ লগত সাংসাৰিক জীৱনৰ পাতনি মেলি নামৰূপত নিগাজিকৈ থাকিবলৈ ল'লে। ইয়াতে তেখেতে সংগীত বিদ্যালয় স্থাপনত আগভাগ লৈ শিক্ষকতাৰ পাতনি মেলি পিছলৈ ভালে কেইখন
সংগীত বিদ্যালয় স্থাপন কৰে। তাৰে ভিতৰত নাহৰকটীয়া সংগীত কলা কেন্দ্ৰ, নামৰূপ তাপবিদ্যুৎ কেন্দ্ৰ সংগীত বিদ্যালয়, নামৰূপ পেট্ৰকেমিকেল সংগীত চয়নিকা, দুলীয়াজান সংগীত বিদ্যালয়, টিংখাং সংগীত বিদ্যালয়, সাপেখাতী সংগীত কলা কেন্দ্ৰ, মৰাণৰ ৰিডম চেণ্টাৰ অফ মিউজিক, বিমলাপুৰ সংগীত বিদ্যালয় উল্লেখনীয়। সংগীতৰ যোগেদি সমাজ গঠনৰ কামকে তেখেতে জীৱনৰ ব্ৰত কৰি লৈছিল। তেখেতৰ উৎসাহ উদ্দীপনা আৰু আন্তৰিকতাৰ তত্বাৱধানত সৃষ্টি হোৱা বহুতো সংগীতানুষ্ঠানৰ পৰা ভালে সংখ্যক অনাতাঁৰ শিল্পী আৰু ভাৰত চৰকাৰৰ মেধা বৃত্তিধাৰীৰ সৃষ্টি হৈছিল। বৰুৱাদেৱে নামৰূপ উচ্চতৰ মাধ্যমিক বিদ্যালয়তো শিক্ষকতা কৰিছিল আৰু 1999 চনত তেখেত তাৰ পৰা অৱসৰ গ্ৰহণ কৰে। ৰোষেশ্বৰ বৰুৱাদেৱৰ অসীম ত্যাগ আৰু কষ্টৰ বিনিময়তে নামৰূপৰ সংগীত বিদ্যালয়খন এদিন নামৰূপ সংগীত মহাবিদ্যালয়লৈ ৰূপান্তৰ হৈছিল। এই মহাবিদ্যালয়খনৰ প্ৰথমগৰাকী অধ্যক্ষও আছিল ৰোষেশ্বৰ বৰুৱা। আপোনালোকে হয়তো আমনি পাইছে, মই গায়ক নহয়, মই গান নাগাওঁ, মই সময় সাপেক্ষে গানবিলাক ৰচনা কৰোঁ আৰু আনক শিকাই দিওঁ। গতিকে মই ইয়ালৈ অহাৰ লগে লগে মোৰ মনৰ ভিতৰত এটা চিন্তা বা ভাৱ উদয় কৰোঁ, সেই ভাৱটো মই আপোনালোকক প্ৰকাশ কৰোঁ। গানটোৱে প্ৰথম ক'লে আহোম বামুণ কোচ কছাৰী লালুং চুতীয়া ৰাভা ডিমাচা কাৰ্বি মিচিং সিংফৌ আৰু ফাকে খামতি কলিতা মহন্ত তুৰুং খামজাং একেটি বিহুৰ ঢোল বজাই কৰিলে ৰং বহাগৰ পথাৰত ধিম জাং জাং ধিম জাং। আহোম বামুণ কোচ লালুং চুতীয়া ৰাভা ডিমাচা কাৰ্বি মিচিং সিংফৌ আৰু কলিতা মহন্ত তুৰুং খামজাং। আহোম বামুণ কোচ কছাৰী লালুং চুতীয়া ৰাভা ডিমাচা কাৰ্বি মিচিং সিংফৌ আৰু ফাকে খামতি কলিতা মহন্ত তুৰুং খামজাং একেটি বিহুৰ ঢোল বজাই কৰিলে ৰং বহাগৰ পথাৰ। হেই ধিম যাওঁ যাওঁ ধিম যাওঁ 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 একেটি বিহুৰ ঢোল বজাই কৰিলে ৰং বহাগৰ পথাৰ। বহুত দিন বিৰতিৰ পিছত আজি আমাৰ এই অঞ্চলত খালৈ বগুৰা মামৰা চিলাকটি এই অঞ্চলত এনে এখন উৎসৱ যে উদযাপিত হৈছে, মই আজি দেখিয়েই মই অবাক হৈছো যে গাঁৱৰ সমাজখন আজি আগৰ দৰে আৰু পিছ পৰি থকা নাই। গাঁৱৰ মানুহৰ ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু মনৰ সাহস মনৰ সম্পত্তি বহুত আছে। গতিকে এই গাঁৱৰ সমাজে এদিন ভাৰতবৰ্ষ স্বাধীন কৰিছিলে। এই গাঁৱৰ পৰাই হাজাৰ হাজাৰ যুৱকে জেলৰ আগত পদাৰ্পণ কৰিছিলে, জেলৰ আগত পঢ়ি অনশন
কৰি তোলে। এইখন আমাৰ বৃহৎ অসম। বৃহৎ অসমত বৃহৎ সাংস্কৃতিক এইখন আমাৰ অসমীয়া শিপিনীয়ে বোৱা চেলেং চাদৰত যেনেকৈ নানা ধৰণৰ বুটা বছা ফুলে চাদৰখন অতি মোহনীয়া কৰে, তেনেকৈ আমাৰ এই অসমত বিভিন্ন জাতি উপজাতি কৃষ্টি সংস্কৃতি ভাষা সভ্যতাই আজি অসমৰ গৌৰৱ, অসমৰ অস্তিত্ব, অসমৰ সাৰ্বভৌমত্ব আজি ৰক্ষা কৰি আছে। কিন্তু দুখৰ বিষয় আজি কিছু বছৰৰ পৰা দেখা গৈছে, আপোনালোকে নিশ্চয় উপলব্ধি কৰিছে যে আমাৰ মাজত একতা আৰু হেৰাই গৈছে। আজি আহোম, কছাৰী, কোঁচ, লালুং, চুতীয়া, ডিমাচা, বড়ো এই সকলোবিলাক ছিন্ন ভিন্ন হৈ নিজে নিজে যেন আঁতৰি গৈছে। আমাৰ ঘৰখনৰ ককাই ভাইবিলাক যেতিয়া বেলেগ হৈ যাওঁ, আমাৰ ঘৰৰ শক্তি হেৰাই যায়। ঠিক তেনেকৈ আজি অসমৰ এই অৱস্থা হৈছে। গতিকে আজি এই বিহুৰ দিনত এই বিহুৱেই হ'ল অসমৰ একমাত্ৰ সাংস্কৃতিক এক বাহন, যিয়ে আজি অসমীয়া জাতিক একতাৰ দোলেৰে বান্ধিব পাৰিব। সেইকাৰণে আজি প্ৰতিজন শিল্পী, প্ৰতিজন বিহু শিল্পীৰ মন হ'ব লাগিব উন্নতমুখী, গান হ'ব লাগিব সংহতিপূৰ্ণ। তেতিয়াহে আমাৰ এই অসমক আমি জীয়াই ৰাখিব পাৰিম, অসমীয়া বুলি চিনাকি দিব পাৰিম। আমাৰ পুৰণিকলীয়া কৃষ্টি সভ্যতা আজি বুৰঞ্জীৰ পাতত জিলিকাই ৰাখিব পাৰিম, পৃথিৱীৰ আগত দাঙি ধৰিব পাৰিম। এতিয়া আমাৰ গাঁওবিলাকৰ অৱস্থা মই আপোনালোকক কি হৈ গ'ল আপোনালোকে শুনকচোন বাৰু। অৱশ্যে এই গানটো লেখোতে প্ৰায়বিলাক গাঁৱৰ নামে মই লিখিছো আৰু প্ৰায় গাঁওবিলাকৰ কথাকেই কৈছো। ক'ৰবাত কেনেবাকৈ যদি ভুল হয় আপোনালোকে ক্ষমা কৰিব। আমি আজি এনেকুৱা এটা দিনত উপস্থিত হৈছো, যিটো দিনত আজি শিল্পী সাহিত্যিকসকলে অকল সুৰীয়া সুৰেৰে মানুহক বুজালে নহ'ব, ব্যংগ সুৰত হাস্যৰাশি সুৰত বুজাব লাগিব মানুহক। তেতিয়াহে মানুহ আজি বুজি দিব আমাৰ অৱস্থা। নিশ্চয় কাঠত আছে দিশা বিহুৰ ধুলে কৰে জানলা, নিশ্চয় কাঠত আছে দিশা বিহুৰ ধুলে কৰে জানলা, আলিয়ার মথা দিলে সরকারে আলিয়ার মথা দিলে সরকারে নহয়নে বাৰু? ইমান লালপানকে বনাইছে আলিয়াৰ মথাউৰি যে এটা বাৰতে উঠি যায়। বাৰিষাৰ বানে আহি কলে ভাং 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 ভাং, বাৰিষাৰ বানে আহি কলে ভাং ভাং, নিচেই কাষতে আছে দিশা, নিচেই কাষতে আছে দিশা, বিহুৰ ঢোলে কৰে যাং যা। আৰু আমাৰ ওচৰত এখন গাঁও আছে, নিচেই কাষতে আছে লাইটেং নাই তাত আজি, নিচেই কাষত আছে লাইটেং নাই আজি পথাৰত বগৰীৰ জেং। আছেনে বাৰু বগৰী গছ? কাষত আছে ধূপতল নাই ডেকাৰ বাহুবল। কি কৰিব? য'ত ধূপ খেলিছিলে তাৰ এতিয়া ফিল্ডে নাই, তাত ডেকাৰ বাহুবল ক'ৰ পৰা হ'ব? কোনোবাই কয় গাঁও বয়স্ক সতী নাই তাত আঠিয়া কলৰ পুলি। আপোনালোকে আঠিয়া কল নিশ্চয় এতিয়া নাপায়। কোনোবাই কয় গাঁও বয়স্ক সতী
নাই তাত আঠিয়া কলৰ পুলি গবা আৰু ঘুগুৰা খালৈ ডুমৰ নাই তাত গবা আৰু ঘুগুৰা খালৈ ডুমৰ নাই তাত পাবলৈ মাছৰ খবৰ এতিয়া আপোনালোকে খালৈ যোৱা মাছ নাপায় এতিয়া দূৰত আছে গাঁৱত গজলি মানিকি যাবলৈ নাই তাত আলি পদূলি বৰষুণৰ বতৰত ওলাই নাহি আছে তাত বৰিয়াই হাত সাবতি আপোনালোকে ওচৰ বৰিয়াই এখন আহিছে কিন্তু তাৰ পৰা আহিব পৰা নাই মাহ মৰা কুদাৰু পহু চুঙি চেঙেলি মাৰাই কৰে উজনি ফাটি মাহ মৰা কুদাৰু পহু চুঙি চেঙেলি মৰাই কৰে উজনি ফাটি মাজত থাকি বনমালি আমাক ধৰিলে তেতুপেটি নহয়নে বাৰু মাজৰ বনমালি বাগানে বহু সা সুবিধা আমাৰ পৰা গ্ৰহণ কৰে আমাৰ পৰাই কত কি কৰিলে আপোনালোকে হয়তো নাজানে আমি বহু আগতে এইবিলাক পাই আহিছো এইবিলাক আজি গানৰ সুৰ ওলাই আহিছে অৱশ্যে একে কি কৈছে নাজানো বিৰৈ পাৰত বহি ত্ৰিপুট খাবি ধৰিছেনে আজি তাতে বিজুলী বাতি আজি কিছু কিছু তাত বিজুলী বাতি চলিছে কিন্তু আজি আমাৰ যিবিলাক নদীৰ পাৰত অলপ দূৰত যিবিলাক গাঁও আছে আজি তাত বিজুলী বাতি নিশ্চয় জ্বলা নাই কিন্তু ভাৰতবৰ্ষত আজি অসমৰ বাদে এনেকুৱা এখন প্ৰদেশ নাই যি গাঁৱত আজি বিজুলী বাতি নাই আপুনি গাঁৱে ভূঞে বনে জংঘলে বিজুলী বাতি আছে কিন্তু আমাৰ ইয়াত নাই বিৰৈ পাৰত বহি ত্ৰিপুট খাবি জ্বলিছেনে আজি তাতে বিজুলী বাতি নাহৰ তলি আৰু বাকৰ চুকে কয় কাল হল আহোমৰ লাও পানী নহয়নে বাৰু নিশ্চয় হয় অৱশ্যে নাহৰ তলি আৰু বাকৰ চুকে কোৱা নাই কিন্তু মই এটা কৈছো আৰু গাঁৱে আজি বুজি দিছে যে এইটোৱেই আমাৰ কাল হল আমি ইমান মতলীয়া হৈ থাকো যে আমাৰ সৃষ্টি সভ্যতা শিক্ষা কথা পাহৰি আমি ক'ব নোৱাৰা হৈ থাকো ৰাতিপুৱা সাৰ পাই আছো যে পথাৰলৈ হাল নিব লাগে এতিয়া কোন তোমাৰ পথাৰত হাল বাব লাগে তাৰো আমাৰ ঠিকনা নাইকিয়া হৈ যায় নাকৰ তলি আৰু বাকৰ চুকে কয় কাল হল আহোমৰ লাও পানী পাৰ থাকো পাৰত ভৰি দেও ঘাই গাই গাঁও মুৰি চাও কাই হাই 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 আপোনালোকে দেখিছে পাৰ থাকোত আমাৰ এখন টাই বিশ্ববিদ্যালয় আছে তাৰ দেওদাই মহন বাইলং এই সকলোবিলাক আছে তেওঁবিলাকে চাউনুৰ চাউকাৱৰ বুলি গায় কিন্তু তাত যাব আজি তাত গাইছেনে বিহুৰ দিনত জিতি আৰু বিয়া নাম একেটি সুৰ আজি চক্ৰাই চলা পথাৰ আমাৰ সমাজত আজি বহুত ধৰ্ম মানুহ আছে খ্ৰীষ্টান আছে মুছলমান আছে হিন্দু আছে বৌদ্ধ আছে কিন্তু আমি সকলোৱে মিলি আজি বিহু নাম গাইছিলে গোৱা নাই সেইকাৰণে আজি আমি একতাৰ দোলেৰে আমি কেনেকৈ এক হৈ আমি আগবঢ়াই যাব পাৰো আমাৰ সমাজক নতুন দিশ দিব পাৰো সেইকাৰণে আজি শিল্পী সাহিত্যিকসকলৰ এক মহান দায়িত্ব আহি পৰিছে সেইকাৰণে মই আজি এই সাংস্কৃতিক সন্ধিয়াৰ আৰম্ভণিতে আপোনালোকলৈ নমস্কাৰ জনাই মই উদ্বোধন কৰিলো ধন্যবাদ সংগীতজ্ঞ প্ৰয়াত ৰোষেশ্বৰ বৰুৱাদেৱে তেখেতৰ জ্ঞান সমৃদ্ধ কাপেৰে 4খন উচ্চাংগ সংগীত সম্পৰ্কীয় পুথি ৰচনা কৰি থৈ গৈছে সংগীত প্ৰকাশ সংগীত মধ্যমা সংগীত জ্যোতি বিশাৰদ আৰু শাস্ত্ৰীয় সংগীত স্বৰলিপি সংগ্ৰহ উচ্চাংগ সংগীতৰ ছাত্ৰ ছাত্ৰীসকলে উল্লিখিত পুথিসমূহৰ পৰা প্ৰভূত উপকাৰ লাভ কৰিছে তাৰ উপৰিও তেওঁ শিশুসকলৰ বাবে অনেক গীত ৰচনা কৰি থৈ গৈছে অকণি গীতৰ সংকলন পুথিখনি তেখেতৰ শিল্পীপুত্ৰ চন্দন বৰুৱাই প্ৰকাশ কৰি উলিয়াইছে মৃত্যুৰ আগমুহূৰ্তলৈকে তেখেতে সৰ্বভাৰতীয় সংগীত আৰু সংস্কৃতি পৰিষদৰ সমন্বয়ৰক্ষী উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল
ইতিপূৰ্বে তেওঁ নৰ্থ ইষ্ট সংগীত আৰু সংস্কৃতি কেন্দ্ৰ নামেৰে এটি সংগীত কলা অনুষ্ঠান জন্ম দিয়ে। উক্ত অনুষ্ঠানটিৰ যোগে তেওঁ পিছ পৰি থকা গ্ৰামাঞ্চলৰ সংগীত কলাৰ বিকাশত আত্মনিয়োগ কৰিছিল। সংগীত জ্যোতি নামৰ এখন সংগীত আলোচনীৰ সম্পাদক আৰু অসম শিল্পী সংস্থাৰ কাৰ্যকৰী সদস্যও আছিল। তদুপৰি তেখেত আছিল ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ চিলেকশ্যন বোৰ্ডৰ এগৰাকী সন্মানীয় সদস্য। শাস্ত্ৰীয় সংগীতৰ এগৰাকী প্ৰসিদ্ধ গুৰু, আমাৰো গুৰু আছিল। শ্ৰদ্ধাৰ ৰস বৰুৱাৰ জীৱনভিত্তিক এখনি তথ্যচিত্ৰ নিৰ্মাণৰ প্ৰস্তুতি চলি থকা বুলি ভাতৃপ্ৰতিম শুভ্ৰজ্যোতি মহনৰ পৰা জানিব পাৰিলোঁ। এইটো খুবেই ভাল কথা, কাৰণ এইগৰাকী সংগীতৰ গুৰুক আমি যদি এই ধৰণৰ তথ্যচিত্ৰৰ মাজেদি ধৰি ৰাখিব পাৰোঁ, সেইটো তাৰ জৰিয়তে আমি তেখেতৰ বিষয়েতো আমি অনাগত দিনলৈ এটা ঐতিহাসিক স্বাক্ষৰ ৰৈ যাব, আৰু তেখেতসকলৰ যি বৰঙণি সেই কথাখিনিও মানুহে শুনি থাকিব পাৰিব। মই ৰস বৰুৱা ছাৰক লগ পাইছিলোঁ নামৰূপলৈ যেতিয়া চাকৰি কৰিবলৈ গৈছিলোঁ। মই তেজপুৰৰ পৰা নামৰূপলৈ চাকৰি কৰিবলৈ গৈ নামৰূপৰ যিখন সংগীত মহাবিদ্যালয়, তাত মিউজিক কলেজ, সেই কলেজলৈ গৈছিলোঁ। কাৰণ মই গানৰ মানুহ, তেজপুৰত থাকোঁতেও মই দুগৰাকী বিশিষ্ট সংগীত গুৰুৰ পৰা শাস্ত্ৰীয় সংগীতৰ তালিম লৈছিলোঁ। গতিকে নামৰূপলৈ যোৱাৰ পিছত মই এটা চিন্তা কৰি আছিলোঁ যে মই তেনেকুৱা মানে সুবিধা পাম নে নাপাম। কিন্তু পিছত যেতিয়া নামৰূপ মিউজিক কলেজলৈ গ'লোঁ আৰু ৰস বৰুৱা ছাৰৰ দৰে এগৰাকী প্ৰসিদ্ধ সংগীতজ্ঞক লগ পালোঁ, লগে লগে মই তেখেতৰ লগত কথা বতৰা পাতিলোঁ। তেখেতেও ভাল পালে, মোৰ গীত মাত শুনি মোৰ কণ্ঠটোও তেখেতে ভাল বুলি প্ৰশংসাও কৰিলে, আৰু তেখেতে দায়িত্ব ল'লে, আমাক শিকোৱাৰ দায়িত্ব ল'লে। তেখেত মাজে মাজে মোক কোৱাৰ্টাৰলৈ আহিছিলে। গতিকে সেই সূত্ৰে তেখেতৰ পৰা শাস্ত্ৰীয় সংগীতৰ ৰাগ ৰাগিনী, ধ্ৰুপদ, ধামাৰ, চতখেয়াল, বৰখেয়াল, একতাল বা বিভিন্ন তালৰ যিখিনি অৰ্হতাৰ প্ৰয়োজন মোটামুটিকৈ ল'ব পাৰিলোঁ। কিন্তু পিছলৈ অৱশ্যে বহু কিবা কিবি কাৰণত আমাৰ ধাৰাবাহিকতাটো আমি ৰক্ষা কৰিব নোৱাৰিলোঁ। তাৰোপৰি এটা সময়ত নামৰূপৰ পৰা আমি গুৱাহাটীলৈ বদলি হৈ আহিলোঁ। এনেবিলাক কাৰণত ছাৰৰ সৈতে আমাৰ যোগসূত্ৰ নাইকিয়াই হৈ গ'ল এক প্ৰকাৰ। তাৰপিছত ছাৰে বিদায় লোৱা বুলি আমি গম পালোঁ। ছাৰৰ ল'ৰা চন্দনেও ইতিমধ্যে এই ক্ষেত্ৰত ভাল কাম কৰি আছে বুলি, চৰ্চা কৰি আছে বুলি জানিব পাৰিলোঁ। গতিকে মই এই তথ্যচিত্ৰখনি সৰ্বাংগ সুন্দৰ হওক, আৰু অসমৰ মানুহে বা বাহিৰৰ শাস্ত্ৰীয় সংগীতৰ জগতখনে ৰস বৰুৱা ছাৰক ভালকৈ জানক, আৰু তথ্যচিত্ৰখন যাতে মানুহে গ্ৰহণ কৰে, আৰু উদ্যোক্তাসকলে যিসকলে দায়িত্ব লৈছে তেওঁলোকলৈ মই ধন্যবাদ জনাই মোৰ ফালৰ পৰা পুনৰবাৰ ৰস বৰুৱা ছাৰলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। ধন্যবাদ। উত্তৰ পূৰ্বাঞ্চলৰ এখন বিখ্যাত ঠাই নামৰূপ। নামৰূপ উদ্যোগ নগৰী। এই উদ্যোগ নগৰীখন সাহিত্য, সংস্কৃতি, শিক্ষাৰ এখন উৰ্বৰ ভূমি হিচাপে পৰিগণিত হৈছিল 70-80 দশকতে। আচলতে বৃহত্তৰ নামৰূপ বুলি কওঁতে তাত থকা নামৰূপ সাৰনগৰী, পেট্ৰ ৰাসায়নিক প্ৰকল্প, তাপবিদ্যুৎ কেন্দ্ৰ, এই অঞ্চলবিলাকলৈ, এই উদ্যোগ নগৰীবিলাকলৈ, উদ্যোগবিলাকলৈ অসমৰ বিভিন্ন ঠাইৰ পৰা চাকৰি সূত্ৰে বহুজন সংস্কৃতিবান মানুহৰ সমাৱেশ ঘটিছিল। তেখেতসকল আহিছিল, আৰু তেখেতসকল বিভিন্ন ঠাইৰ পৰা অহা, বিভিন্ন সংস্কৃতিৰে তেওঁলোক সমৃদ্ধ হৈ থকা মানুহ আহিছিল। আৰু তেনেকৈ তেওঁলোকে সকলোৱে যেতিয়া লগ লাগিছিল, তাৰপিছত এটা সুন্দৰ পৰিৱেশ নামৰূপত দিয়াৰ পৰিকল্পনা বুলি নহয়, আচলতে ক'ব নোৱাৰাকৈ এটা পৰিৱেশ গঢ় লৈ উঠিছিল। আৰু সেই বিদ্বান আৰু সংস্কৃতিবান লোকসকলেই সেই পৰিৱেশক গঢ় দি তুলিছিল। তেখেতসকলে সেই লোকসকলৰ চিন্তাৰে যি পৰিৱেশ হৈছিল, তাৰে উজ্জীৱিত হৈ পৰিছিল সমগ্ৰ নামৰূপৰ বৃহত্তৰ অঞ্চল। সেই সংস্কৃতিবান লোকসকলৰ ভিতৰৰে এজন আছিল
মই ক'বলৈ ওলোৱা আমাৰ পৰম শ্ৰদ্ধাৰ ৰসেশ্বৰ বৰুৱা ডাঙৰীয়া। ৰসেশ্বৰ বৰুৱা ডাঙৰীয়া বা বৰুৱা, মই তেখেতক বৰুৱা ছাৰ বুলিয়ে সদায় কৈ থাকিলোঁ। ৰসেশ্বৰ বৰুৱা ডাঙৰীয়াই তেখেতেও আহিছিল সাৰনগৰীৰ ব্ৰহ্মপুত্ৰ ভেলী, তেতিয়া ব্ৰহ্মপুত্ৰ নাছিল, হিন্দুস্তান সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত তেখেতে সংগীত শিক্ষাৰ কাৰণে মানে সংগীত শিক্ষকৰ সাক্ষাৎকাৰ দিবলৈ আহিছিল আৰু মই অসমীয়া বিভাগৰ সাক্ষাৎকাৰ দিবলৈ গৈছিলোঁ। আমি লগ পাইছিলোঁ তেতিয়াই। তাৰপিছত আমাৰ তেতিয়া নামৰূপখনৰ অৱস্থা তেতিয়া জয় মই। সেই সময়ত বহুজন মানুহৰ মাজত বহুজন যিসকলে সাক্ষাৎকাৰীৰ মাজত অসমীয়া বিভাগত মোক নিৰ্বাচিত কৰিছিল। মোক অসমীয়া বিভাগত মই ব্ৰহ্মপুত্ৰ তেতিয়া হিন্দুস্তান সাৰ নিগম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগত মই শিক্ষয়িত্ৰী হিচাপে নিয়োজিত হ'লোঁ আৰু ৰসেশ্বৰ বৰুৱা ছাৰ সংগীত শিক্ষক হিচাপে নিয়োজিত হ'ল। আমাৰ দুয়োজন মানুহে একেদিনাই আমি চাকৰিত হয়তো জইন কৰিছোঁ আৰু আমাৰ টিকেট নাম্বাৰ মানে এমপ্লয়িজ টিকেট নাম্বাৰ তেখেতৰ আছিল 4223, মোৰ আছিল 4224, একেবাৰে ওচৰা-ওচৰি। আমি আমাৰ স্কুলৰ যিখন শিক্ষকৰ উপস্থিতিৰ স্বাক্ষৰ কৰা বহি তাত আমাৰ দুইজনৰ অগা পিছাকে আছিল, আমি লগ পাই থাকোঁ। আৰু আমাৰ এই বিদ্যালয়খনত তেখেতে সংগীত শিক্ষা দিয়ে, মই অসমীয়া বিভাগত কাম কৰিছোঁ, মানে শিক্ষা দিওঁ। মুঠতে এটা পৰিৱেশত আমি একেলগে আছিলোঁ আৰু আমি একেলগে চাকৰি কৰাৰ আনন্দ আমি উপভোগ কৰিছিলোঁ। সুকুমাৰ কলাৰ সাধক ৰসেশ্বৰ বৰুৱা ছাৰ, তেখেত আচলতে এজন আমৃত্যু শিল্পী আছিল। পশ্চিমবংগৰ বিশ্বভাৰতী বিশ্ববিদ্যালয় শান্তি নিকেতনৰ পৰা সংগীতৰ স্নাতক হিচাপে ওলাই অহা ব্যক্তি, অসমীয়া ব্যক্তি আছিল তেখেতেই প্ৰথম। ৰসেশ্বৰ বৰুৱা সংগীত বুলি ক'লে যি ধাৰণা মানুহৰ মনলৈ আহে, ছাৰক দেখিলেও সেই সংগীতৰ যিটো মাদকতা, যি তাৰ ভিতৰত যি মানে সংগীত বুলি ক'লে যিটো সুষমা, যেন ছাৰৰ মাজতো সেইখিনি সোমাই আছিল। তেখেত আছিল অতি সহজ সৰল নিৰ্জীৱ আৰু মৃদুভাষী। মুখত এটা সদায় সুস্মিত হাঁহি আছিল। তেখেতে নামৰূপত এটা সাংগীতিক পৰিমণ্ডল গঢ় দিয়াত আগভাগ লৈ তেখেতে অনেক সংগীত শিল্পীৰ জন্ম দিলে। অনেক সংগীত শিল্পীয়ে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা পালে আৰু সেইসকলে বৰুৱাদেৱৰ আশীষ ধন্য হৈ আজি অসমৰ চুকে কোণে, অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে নিজৰ শৈল্পিক প্ৰতিভা বিকশিত কৰি ৰাখিছে। আমি বৰ্ণালী কলিতাক পাওঁ। বৰ্ণালী কলিতা ছাৰৰ ছাত্ৰী। বৰুৱা ছাৰে তেওঁক মানে প্ৰথমৰ পৰাই শিক্ষা দিছিল আৰু এনেকৈ অজস্ৰজন আছে। মই বৰ্ণালীৰ নামটো প্ৰথমে মনলৈ অহাৰ কাৰণে ক'লোঁ। সেই বৰ্ণালীৰে বহুজন আমাৰ শিল্পীয়ে তেখেতৰ আশীষ ধন্য হৈ আজিও কাম কৰি আছে। নামৰূপৰ অজস্ৰজন শিল্পী তেখেতে সৃষ্টি কৰাৰ দৰে আমাৰ ঘৰত আমাৰ সন্তান দুটি, জাকিৰ আৰু জাকিয়া, সিহঁত দুইটিৰে সংগীতৰ গুৰু আছিল ৰসেশ্বৰ বৰুৱাদেৱ। ল'ৰা ছোৱালীকেইটাৰ বয়স তেতিয়া তেনেই কম আছিল। ছোৱালীজনীৰ আছিলে 3 বছৰ আৰু ল'ৰাটো আছিল 5.5 বছৰ, 5.5 বছৰ 5.5 বছৰ এনেকুৱাই আছিল। তেনেকুৱা অৱস্থাত সিহঁতে তেতিয়া আচলতে ধ্ৰুপদী সংগীতৰ বিষয়ে জ্ঞান ল'বলৈ সেইখন বয়সটো পৰিপক্ক হোৱা নাছিল বাবে ছাৰে তাহাঁতৰ আগ্ৰহ দেখা পায় সিহঁতক কিন্তু এৰি দিয়া নাছিল আৰু লঘু সংগীতৰ সৰু গীতেৰে এটা তাহাঁতক সুৰৰ শিক্ষা দিছিল। আৰু সেই সুৰৰ শিক্ষাৰে আজিও সেই আমাৰ ল'ৰা ছোৱালী যেন জ্যোতিষ্মান হৈ আছে, সেই সুৰতেই যেন আজিও ডুবি আছে। আচলতে এতিয়ালৈকে সিহঁতে গান গাই আছে। সেইকাৰণে ৰসেশ্বৰ বৰুৱা ছাৰ আমাৰ কাৰণে
আমাৰ ঘৰলৈ আহোঁতে আমি ঘৰুৱাভাৱে পাইছোঁ, ল'ৰা ছোৱালীক শিকাওঁতে পাইছোঁ, আৰু বিভিন্ন কথা বতৰাৰ মাজেদি তেখেতক পাইছোঁ। এজন অতি অমায়িক অতি ভদ্ৰ লোক, আৰু তেখেতৰ এটা ডাঙৰ গুণ আছিল, তেখেতৰ প্ৰতিভাধৰ ব্যক্তি আছিল এজন। তেখেতে আমাৰ ল'ৰা ছোৱালীকেইটাক যেতিয়া শিকাবলৈ লৈছিল, তেতিয়া সৰু সৰু গান কিছুমান দেখিছিল যে ইহঁতক ডাঙৰ গান দিব নোৱাৰি, সৰু গান দিব লাগিব সৰু, কিন্তু সৰু যিবোৰ সৰু সৰু স্তৱক কৰিছিলে তেওঁ। এটা তেখেতে লিখিছিলে তেনেকৈ ল'ৰা ছোৱালীৰ কাৰণে পখিলাক লৈ পেলাই পখিলা, ভোমোৰা, চৰাই চিৰিকটি এনেকুৱা ধৰণৰ লৈ পেলাই লিখে, আৰু এনেকুৱা এটা গীত লিখিছিলে। সেই গীতটো মোৰ গুণগুণাই দিব বাৰু, আকৌ আমাৰ ল'ৰাটোৱে গুণগুণাই দিব। এতিয়া সি ডাঙৰ ল'ৰা, সি এতিয়া ডাঙৰ, এতিয়া সিটো নিজে একদম লব্ধ প্ৰতিষ্ঠ মানে আন নিজৰ ব্যৱসায় ক্ষেত্ৰত, কিন্তু তাৰ এতিয়াও সেই গীতটো মই কোৱাৰ লগে লগে তাৰ মনলৈ আহিছে। আকৌ এটা আছিলে গীত, তেওঁ মানে এই প্ৰকৃতি ৰাজ্যৰ সতে ল'ৰা ছোৱালীবিলাকক চিনাকি কৰি দি সাধুৰ দৰে গীতবিলাক তেখেতক লৈ আনিছিল, আৰু তাৰ মাজত নীতি কথা আছিল। সাধুত যেনেকৈ একোটা নীতি কথা থাকে, তেখেতে লিখা সৰু গীতবিলাকতো শিশু গীতত যিখিনি থাকিব লাগে, শিশু গীতৰ উদ্দেশ্য যি হ'ব লাগে, সেই উদ্দেশ্য তেখেতে খুব সুন্দৰকৈ প্ৰতিপালন কৰিছিলে। আৰু সেইকাৰণেই তাত মানে বান্দৰ শিয়ালৰ গীতটো খুব ভাল লগা এটা গীত। আৰু এই এনেকুৱা এটা আৰু এটা আছে, ৰাম ৰহিম একেটি নাম, এনেকুৱা ধৰণৰ ৰাম ৰহিম একেটি নাম, মানে মানুহে বেলেগ ধৰণে ভাবে, কিন্তু ৰাম ৰহিম একেটি নাম বুলি আচলতে এটা সুন্দৰ এটা ভাৱ, ধৰ্মৰ কোনো গোড়ামি নথকা, সকলো যে সমান, সকলো যে এজনেই ভগৱান, সেই সম্পৰ্কে তেখেতৰ সেই গীতৰ মাজেদি তেনেকুৱা এটা ভাৱ আচলতে আহিছিল। এই অনন্য প্ৰতিভাধৰ ব্যক্তিজনৰ অৱসৰৰ পিছত তেখেতে নামৰূপত নাথাকিল, তেখেতে ডিব্ৰুগড় বাণীপুৰত এটি ঘৰ সাজিলে, আৰু তাতেই তেখেতে ধুনীয়াকৈ ঘৰটি সজাই পৰাই লৈ তাত যিটো মানে চোতালখন, যিটো প্ৰাংগণ, আশ্ৰমৰ দৰে গঢ়ি তুলিলে। আমি তালৈ গৈছিলোঁ, তেখেতৰ ঘৰলৈ গৈ সেই ঘৰৰ যি সৌন্দৰ্য সেইখিনি উপভোগ কৰিছিলোঁ। কিন্তু সেই আটকধুনীয়া পৰিৱেশ, আশ্ৰমৰ দৰে এখন ঘৰ আৰু মানে চোতাল, গোটেই এটা পৰিৱেশ তৈয়াৰ কৰাৰ পিছতো বৰুৱা ছাৰ কিন্তু বেছিদিন তাত থাকিব নাপালে। তেখেতে ইহলীলা সম্বৰণ কৰি পত্নী, পুত্ৰ সুমন আৰু তেখেতৰ কন্যা কল্যাণীক শোকস্তব্ধ কৰি তেখেত ইহ জগতৰ পৰা আঁতৰি গ'ল। অৱশ্যে পুত্ৰ সুমন আৰু কন্যা কল্যাণীক সকলো ক্ষেত্ৰতে সংগীতৰ সকলো দিশতে পাৰ্গত কৰি গৈছিল। তেওঁলোকে এতিয়াও নিজৰ কাম কৰি আছে বুলি আমি শুনিছোঁ। কল্যাণীয়ে ভাৰতনাট্যমৰ কাম কৰিছিল, তেওঁ সংগীতো শিকায়, গীত শিকায়। মুঠতে সংগীতৰ দেউতাকে যি বাট কাটি গ'ল, সেই বাটেদি তেখেতৰ পুত্ৰ কন্যাই গতি কৰিছে। এইজন ব্যক্তি প্ৰফেচৰ বৰুৱা ছাৰে নামৰূপত নৰ্থ ইষ্ট সংগীত চয়নিকা নামৰ এটা প্ৰতিষ্ঠান, এটা মানে কেন্দ্ৰ প্ৰতিষ্ঠা কৰিছিল, আৰু তাৰ যোগেদি নৰ্থ ইষ্টৰ মানে এই ল'ৰা ছোৱালীখিনিক লৈ তেখেতে সংগীত শিল্পীসকলক উলিয়াইছিল, আৰু সৰ্বভাৰতীয় সংগীত ও সংস্কৃতি পৰিষদ নামৰ কলিকতাৰ এটা চেণ্টাৰৰ অধীনত পৰীক্ষা দিয়াই যথেষ্ট সংখ্যক সংগীত শিল্পী, লগতে অন্যান্য সুকুমাৰ কলাৰ অন্যান্য বিষয়তো শিল্পীক আচলতে তেখেতে উলিয়াই তেখেতক তেওঁলোকৰ প্ৰতিভা বিকশিত কৰি গ'ল। এই সময়ত আবৃত্তি সম্পৰ্কে তেতিয়া তাত কোনো ধাৰণাই নাছিল, কিন্তু ৰসেশ্বৰ বৰুৱাৰ লগত মোৰ এটা আলোচনা হৈছিল। তেতিয়া মই আবৃত্তি কাম কৰি থাকোঁ, আবৃত্তি তেতিয়ালৈকে কোনো শিক্ষা কোনেও লোৱা নাই। পাছত আমি কথা বতৰা পাতি ৰসেশ্বৰ বৰুৱাৰ জৰিয়তে ছাৰৰ মানে তেখেতৰ সংগীত চয়নিকাত মই
তেখেতে মোক শিকোৱা নাই, কাৰণ তেখেতে সংগীত শিল্পী, তেখেত আবৃত্তিৰ লগত তেখেতে বিশেষভাৱে জড়িত নাছিল। মই নিজেই কামখিনি কৰিছিলোঁ, কিন্তু তথাপিও তেখেতে মোৰ লগত মোৰ সংযোগ আছিল। আৰু সংগীত চয়নিকাৰ পৰাই মই আবৃত্তি বিশাৰদ আৰু আবৃত্তি ৰত্ন লাভ কৰিছিলোঁ। আৰু আবৃত্তি ৰত্ন লাভ কৰা মই আছিলোঁ প্ৰথম, কাৰণ বৰুৱা ছাৰৰ সেই চেণ্টাৰটোলৈ এখনেই মাত্ৰ কলিকতাৰ পৰা পেপাৰ আহিছিল, কুৱেশ্যন পেপাৰ, প্ৰশ্ন কাকত এখন আহিছিল, সেইখন মোক দিয়ে। আৰু মই সৰু ল'ৰা ছোৱালীৰ লগত সমানে বহি, সৰু ডাঙৰ সকলোৱে আমি তেতিয়া দিছিলোঁ। বহুত ল'ৰা ছোৱালী, বহুত মানুহ তাত, বিবাহিত অবিবাহিত বুলি কথা নাই, সকলোৱে তাত আমি পৰীক্ষা দিছিলোঁ। আমি তেনেকৈ পৰীক্ষা দি মই ৰত্ন লাভ কৰিছিলোঁ। এইটো এটা মোৰ জীৱনত এটা ডাঙৰ কাম তেখেতে মোক সফল কৰিলে এই ক্ষেত্ৰত। আৰু তেখেতৰ পৰাই মই আবৃত্তিৰ ক্ষেত্ৰত মই আগবাঢ়ি গৈ বিভিন্ন ঠাইত মই কিছু অনুষ্ঠানো কৰিছিলোঁ। আৰু সেই সময়ত তেখেতে মোক যথেষ্ট প্ৰেৰণা যোগাইছিল। সেই বৰুৱা ছাৰ নাই, তেখেত গুচি গ'লেও, তেখেত আঁতৰি থাকিলেও, ইহ জগতত নাথাকিলেও, তেখেতে পৰজগতত বা য'তে আছে তাতে তেখেতে শান্তিৰে থাকক। তেখেতে যি বিচাৰিছিল পৃথিৱীত, সেই পৃথিৱীত বিচৰাখিনি পালে নাপালে সেই পিছৰ কথা, কিন্তু তেখেত শান্তিত থাকক, তেখেত ভগৱানে শান্তিতে ৰাখক, তাকে কামনা কৰিছোঁ। আৰু আজিৰ দিনটোত তেখেতৰ প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। নমস্কাৰ, মই শফকত জাকিৰ, ৰোষেশ্বৰ বৰুৱা ছাৰৰ শিষ্য আছিলোঁ। তেখেতৰ পৰা প্ৰথম গীত আমি সৰুৰ পৰা যে গান শিকিছিলোঁ ন, তেখেতৰ পৰাই শিকা। আমাক ৰাগ শিকোৱাৰ আগতে তেওঁ আমাক সৰু ল'ৰা ছোৱালীৰ গান শিকাইছিলে। এতিয়াও মনত আছে সেই গীতবোৰ, ইমান ধুনীয়া ধুনীয়া গীত আমাক যে শিকাইছিলে। আমাৰ আজিও তেখেতৰ গীতবোৰ মনত আছে। আজি সৰু ল'ৰা ছোৱালীক আমি লগ পালে আমি সেইবোৰ গান শুনাওঁ। গান শিকাবলৈ হ'লে আমি যদি কেতিয়াবা সৰু ল'ৰা ছোৱালীক গান এটা গাওঁ বোলো, তেতিয়া হাৰমনিয়াম বজাই আমি গানটো শিকাওঁ বা আমি গাওঁ, নিজে গাওঁ। ছাৰৰ প্ৰতি আজি এইকণ মনত পেলাইছোঁ মই ছাৰৰ এই গীতটোৰে মই তেখেতক স্মৰণ কৰিছোঁ। আৰু এটি গীত মই তেখেতৰ গাবলৈ লৈছোঁ। আজিৰ আবেলি মই উমলি জামলি, পখিলাৰ দৰে মই উৰি ফুৰিছিলোঁ, মই উমলি জামলি। আজি আবেলি মই উমলি জামলি, পখিলাৰ দৰে মই উৰি ফুৰিছিলোঁ, মই উমলি জামলি। ৰঙা নীলা ফুলবোৰ ছিঙিবনে পাই, ভোমোৰাই ক'লে মোক গুণ গুণ গাই। ৰঙা নীলা ফুলবোৰ ছিঙিবনে পাই, ভোমোৰাই ক'লে মোক গুণ গুণ গাই। উৰণীয়া চৰায়ে ক'লে গীত গাই, মই হেনো উৰণীয়া চৰাই। উৰণীয়া চৰায়ে ক'লে গীত গাই, মই হেনো উৰণীয়া চৰাই। আজি আবেলি মই উমলি জামলি, পখিলাৰ দৰে মই উৰি ফুৰিছিলোঁ, মই উমলি জামলি। এই গীতটো ভণ্টি আৰু মই, জাকিয়া স্বামী মোৰ ভণ্টিৰ নাম, ভণ্টি আৰু মই একেলগে গান শিকিছিলোঁ। মই ক্লাছ 4, ভণ্টি ক্লাছ 1। আমি বহি আমাক ছাৰে গানটো শিকাওঁতে আমি একেলগে আমি গান যেতিয়া শিকিছিলোঁ, আমি খুব প্ৰেক্টিছ কৰোঁ। আমি সেই গানটো খুব ভাল, আমি নাচি নাচি গাওঁ, তাই নাচি নাচি আমি সৰু, এতিয়াও মোৰ মনত আছে। আমি নাচি নাচি ছাৰ অহাৰ লগে লগে আমাক ছাৰে ক'ব গানটো ভালকৈ প্ৰেক্টিছ কৰি ৰাখিবা। আমি ৰেকৰ্ড কৰি ৰাখোঁ টেপত গানটো ছাৰৰ পৰা ৰেকৰ্ড কৰি আমি ৰেকৰ্ড শুনি আমি গানটো শিকিছোঁ। ছাৰে আহি আমি এসপ্তাহৰ মূৰে ছাৰ আহে, আকৌ গানটো আমি গানটো শুনাওঁ, আকৌ অলপ ছাৰে শুদ্ধ কৰি দিয়ে, এনেকৈ গাবা, কাজবোৰ এনেকৈ দিবা, সৰু ল'ৰা ছোৱালীৰ কাজ তেতিয়া। ছাৰে আমাৰ তাত লিখি নিজে হাৰমনিয়ামৰ ওপৰত গানটো লিখিব, আমি বহি থাকোঁ, শুনো। অলপ অলপ কলি এটা লিখিব, সুৰ কৰিব, আমাক শুনাব, আমাক শিকাব।
আমি গাওঁ ষ্টেঞ্জা ৱাইজ আমাক গানবোৰ দিছিলে আৰু আমিও আজিও এই গীতটো ল'ৰা ছোৱালীৰ লগত সৰু ল'ৰা ছোৱালী আহিলে আমি গানটো শিকাওঁ নমস্কাৰ মই কল্যাণী সৰ্বপ্ৰথমে অক্লান্ত পথিকৰ প্ৰযোজক পৰিচালক তথা মৰাণৰ সংগীত শিক্ষক শুভজ্যোতি মহনদেৱক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে সেইজন ব্যক্তি সেইজন সংগীত সাধক সংগীত গুৰু যিজনে নেকি কিমানজন সংগীত শিল্পীক সৃষ্টি কৰিলে তেখেতৰ জীৱন কাহিনী সকলোৰে আগত প্ৰকাশ কৰাৰ যি তেখেতৰ কল্পনা সেয়া সঁচাই বহু মহৎকাৰ যাৰ আগত ধন্যবাদ শব্দটো তেনে এটা সৰু শব্দ তথাপিতো অশেষ ধন্যবাদ আপোনাক সেইজন ব্যক্তি সংগীত সাধকক মই পিতৃৰূপে পাই মই পৰম সৌভাগ্য অনুভৱ কৰোঁ একেবাৰে সহজ সৰল স্বভাৱৰ ব্যক্তি আছিল মোৰ দেউতা এবাৰ 1995ত দেউতা মোক শান্তি নিকেতন লৈ গৈছিলে বিশ্বভাৰতী ইউনিভাৰ্চিটি তাতে আমি সংগীত ভৱন মিউজিক ডিপাৰ্টমেণ্ট তালৈ গ'লোঁ তাতে সংগীতৰ বেলেগ বেলেগ বিভাগৰ শিক্ষক যেনে ক্লাছিকেল ভোকেল ৰবীন্দ্ৰ সংগীত তাবলা কথক মণিপুৰী ডান্স সেই বিভাগৰ যিকেইজন শিক্ষক আছিল তেখেতলোকক আমি লগ ধৰিলোঁ আৰু তেখেত গোটেইকেইজনে আছিল দেউতাৰ ফ্ৰেণ্ড একেলগে শিকিছিলে তাতে একেলগে শিকি তেখেতলোকে তাৰ পৰা শিক্ষা লৈ তাতে তেওঁলোক শিক্ষকতা কৰি আছে আৰু সেয়া দেখি মই দেউতাক সুধিছিলোঁ যে দেউতা আপুনি কিয় অসমত গুচি গ'ল তাতে থকা হ'লে কিজন দেউতা সেইকেইজন শিক্ষকৰ মাজৰ এজন হ'লহেঁতেন তেতিয়া দেউতাই কৈছিলে যে চোৱা মই যদি নিজৰ ঠাইলৈ উভতি নগ'লোহেঁতেন তেতিয়া তাৰ ল'ৰা ছোৱালীবিলাকক এই শিক্ষা এই শাস্ত্ৰীয় সংগীতৰ শিক্ষা কোনে দিলেহেঁতেন আৰু মোৰ ইচ্ছাই সেইটো আছিলে যে মই নিজে শিকি মই আন দহজনক মই এই শিক্ষা দিওঁ আৰু তাতে আমি এদিন দেউতাৰ ৰবীন্দ্ৰ সংগীতৰ গুৰু যিজনক ভাৰত চৰকাৰে বিভিন্ন সন্মানেৰে সন্মানিত কৰিছিল গুৰু শান্তিদেৱ ঘোষ যি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয় শিষ্য তেখেতৰ ঘৰত গধূলি সময়ত তেখেত চেয়াৰত বহি আছে আমি দেউতা মই গ'লোঁ তেখেতক সেৱা কৰিলোঁ সেৱা জনাই দেউতাই নিজৰ পৰিচয় দিলে বেংগলীত কৈছে যে চিনি পাইছে মই অসমৰ বৰুৱা লগে লগে সেই গুৰুজনা ইমানেই আনন্দিত হৈছে দেউতাক লগ পাই ইমান বছৰৰ মূৰত দেউতাক লগ পাইছে ইমান বছৰৰ মূৰত গুৰু শিষ্য যি মিলনৰ যি আনন্দ সেই মুহূৰ্ত মোৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব কিছুমান বিশিষ্ট ব্যক্তি মই সদায় ভগৱানৰ লগত তুলনা কৰোঁ তাৰ ভিতৰত এজন হৈছে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ সেই মহান পুৰুষ মহাপুৰুষ তেখেতৰ শিষ্য প্ৰিয় শিষ্য গুৰু শান্তিদেৱ ঘোষ মোৰ সন্মুখত আকৌ তেখেতৰ শিষ্য মোৰ দেউতা সেই মুহূৰ্তটো দেখি মই ইমানেই গৌৰৱ অনুভৱ কৰিছিলোঁ ইমানেই ভাল লাগিছিলে মই সঁচাই আচলতে সেইকেইদিন মই তাতে থাকি বিভিন্নজনক লগ পাই বিভিন্নজনৰ মুখত দেউতাৰ প্ৰতি যি প্ৰশংসা দেউতাক যি প্ৰশংসা কৰিছিলে তেতিয়া মই দেউতাৰ আচল পজিশ্যনটো বুজি পাইছিলোঁ দেউতাৰ শিকোৱাৰ যি পদ্ধতি সংগীতৰ অতি সুন্দৰ আছিল ষ্ট্ৰিক্ট আছিল বহুত দেউতা যেনেকৈ ৰাতিপুৱা গধূলি সদায় প্ৰেক্টিছ কৰিবই লাগিব আৰু ৰাতিপুৱা মই শুই উঠাৰ লগে লগে দেউতা তানপুৰাখন বিচনাতে দি দিয়ে যে তুমি প্ৰথম প্ৰেক্টিছ কৰা অলংকাৰ গোৱা সৰগম গোৱা তাৰপিছত তুমি নামি আহিব বিচনাত সেইদৰেই কৰিছিলোঁ দেউতাৰ অভাৱ সদায় অনুভৱ কৰোঁ বহুত থাকি গ'ল শিকিবলৈ দেউতাই যি শিকালে দেউতাৰ পৰা যি শিকিলোঁ দেউতাই যি দিলে সদায় চেষ্টা কৰিছোঁ যে মোৰ ষ্টুডেণ্টকো যাতে মই সেই সকলোখিনি দিব পাৰোঁ আৰু শিকি আছোঁ এতিয়াও শিকি আছোঁ শিকাটো কেতিয়াও শেষ নহয় শেষত আজি ইমানখিনি দেউতাৰ বিষয়ে ক'বৰ বাবে যি সুযোগ পালে যি সুযোগ দিলে তাৰ বাবে মই অক্লান্ত পথিকৰ প্ৰযোজক তথা পৰিচালক শুভজ্যোতি মহনদেৱক আকৌ এবাৰ
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সংগীত যাত্ৰা আগুৱাই যোৱাত ভগৱানে আপোনাক সহায় কৰক। দেউতাৰ মৰম আশীৰ্বাদ দেউতাৰ সকলো শিষ্যৰ ওপৰত সদায় আছে আৰু থাকিব। ধন্যবাদ।